নমস্কাৰ জনাইছোঁ সকলোকে পুনৰবাৰ। আজি হ'ল সপ্তমী পূজা আৰু এতিয়া বৰ্তমান বাজিছে ৰাতিপুৱা 7 বাজিছে আৰু মই ওলাইছোঁ আমাৰ নলবাৰী হৰি মন্দিৰ যাবৰ কাৰণে, কাৰণ তাতে আমাৰ এখন আইচক্ৰীমৰ ষ্টল দিছে। মানে ৰাতি সেনেকুৱা ঠিক ব্যৱস্থা নাপালে, যাৰ কাৰণে তেওঁ ৰাতি আহিবই নোৱাৰিলে। এতিয়া মই অকণমান যাম, একেলগে সপ্তমী পূজাৰ সেৱাও ল'ম। সন্ধি পূজা যিহেতুকে আৰম্ভ হ'ব, একেলগে মই পূজাখনো পাম গোটেইটো, আৰু অলপ সময় এওঁ ঘৰত আহিব আৰু সেইখিনি সময় মই দোকানখনত অলপ সময় থাকিম। ভালো লাগিছে ৰাতিপুৱাই পুৱাই পূজাৰ দিনা গোটেইখিনি কাম বন কৰি পিনে শিৱানীকো লৈ যাম। সি আৰুনো ঘৰত কি কৰিব। আমিতো ৰেডি হৈছোঁ এতিয়া, আৰু এতিয়া মই বনাই আছোঁ চাহ। বহুদিন অহা নাই, অৱশ্যে ভিডিঅ' দিয়া নাই জানেতো, আৰু সেনেকুৱা কৰি নহ'লে ভিডিঅ' মই নবনাওঁৱেই। আজি বোলো পূজা বুলি আৰু বনামেই এইকেইদিন। এদিন এতিয়া বনাই আছোঁ চাহ। ৰাতিপুৱাই চাহকাপ নাখালে নহয়, এতিয়া চাহকাপ খাই লওঁ। আৰু এইখন হ'ল আমাৰ হৰি মন্দিৰৰ পূজা। হৰি মন্দিৰৰ পূজাখনত যায়ে প্ৰথম কামটো হ'ল চাকিখোৰ দিয়া। আমাৰ আগত প্ৰথম যায় কাৰণে মই চাকিখিনি দিব ধৰিছোঁ সেৱাটো ল'বৰ কাৰণে। আৰু ইপিনে মানুহ দেখিছে নহয়, সপ্তমী পূজাৰ দিনা আচলতে মেইন কথা হ'ল কি, তাৰমানে এইবাৰ পূজাৰ প্ৰথম দিনাৰ পৰাই বৰষুণ, দিনটো বৰষুণ দিয়া নাই যদিও ৰাতিপুৱাই একদম ডাঙৰ বৰষুণ দি দিয়ে, আৰু ৰাতিও দিয়ে মোটামুটি। সেইকাৰণে অলপ জেগাবিলাকো দেখাত বেয়া দেখা হৈছে। সিপিনে পানী হৈছে তাৰমানে অতত। তথাপি আৰু পূজাটো আৰু বছৰত এবাৰহে হয়নে, আৰু মানুহ নোযোৱাকৈ থাকিব নেকি, যামেই আৰু আমিও সেইকাৰণে ৰাতিপুৱাই যাই ওলাইছোঁ। বতৰৰ কাম কৰি থাকিব, আমিও আমাৰ কাম কৰি যাব লাগিব। পিছে চাকিখোৰ দি পিনে আকৌ মই সেইপিনে বহিব লাগিব, দোকানখনত বহিব লাগিব, কাৰণ এওঁ ঘৰত যাব। যিহেতুকে গোটেই ৰাতি তেওঁ টোপনি ক্ষতি হ'ল, তো তেওঁ এতিয়া যাই অকণমান ৰেষ্ট ল'ব। এইপিনে মোক কেমেৰা কৰি আছে আমাৰ শিৱানই, সেইকাৰণে অলপমান কেমেৰা লৰি আছে একদম। মণ্ডপখন বৰ ধুনীয়া হৈছে ন, প্ৰতিমাটো, মাৰ প্ৰতিমাটো যে ইমান দেখাত ধুনীয়া হৈছে। আৰু এতিয়া মই আহি ল'লোঁ, ইয়াতে বহি লৈছোঁ। মানুহো মোটামুটি এটাকৈ আহিব ধৰিছে, আৰু মাৰ ওচৰত চাকি বন্তি দি পিনে অকণমান দোকানখনতো দি দিছোঁ। দোকানখনতো ৰাতিপুৱাই অকণমান ধূপ চাকি জ্বলাই দিলে ভাল লাগে। আৰু এইপিনে আমাৰ শিৱানো পূৰা একদম, সিটো পূৰা তাৰমানে যাবৰ কাৰণে সি পূৰা ৰাতিয়ে ৰেডি। তাৰ বেছিকৈ গাত লাগিছে তাৰমানে। সি বহিব তাতে, মানুহক কিবা লাগিলে দিব, আৰু পূৰা পাৰফেক্ট দোকানী হ'ব। আৰু এইপিনে শিৱানো আৰু মই অকণমান বহি আছোঁ লগ লাগি পিনে। দেউতাক গ'ল, তেওঁ একেবাৰে গোটেই ৰাতিটো থাকিল নহয় টোপনি ক্ষতি কৰি, আৰু গা ধোৱা নাই, যাৱতীয় কামখিনি কৰা নাই আৰু একো ৰাতিপুৱাৰ, সেইকাৰণে তেওঁ গুচি গ'ল। শিৱানো আৰু মই ধুনীয়াকৈ একদম গা মূৰ ধুই আহি সেৱা চেৱা লৈ পিনে বহি আছোঁ। আৰু এইপিনে মানুহবোৰ এটাকৈ আহি আছে, আৰু দোকানবোৰো লাহে লাহে পাতি আছে, যিহেতুকে আজি প্ৰথম দিন মানুহ আহি আছে। আৰু এইপিনে আমাৰ শিৱানোৱে আইচক্ৰীম খোৱাত লাগিলে ৰাতিপুৱা 10টা বজাৰ পৰাই চুৰু। কেনা শিৱানো? এনেকৈ চাওঁতে মোটামুটি দুপৰীয়াই হ'ল, আৰু দুপৰীয়ালৈ দেখিছে নহয় দোকানবোৰ যেতিয়া দেখাইছিলোঁ পূৰা বন্ধ আছিল, আৰু এতিয়া চব দোকান আহি গৈছে একদম, আৰু মানুহো একদম বহুত হৈ গৈছে, আৰু এইখিনি সময়ত বহু মানুহ ভিৰ হৈ গৈছে। আৰু অলপমান মই ওলাই আহি পিনে অলপ ফ্ৰেছ হৈ আহিলোঁ, দিনটো এনেকৈ থাকিলোঁতো, মুখত চবাই আছোঁ জানেতো, আৰু পাণ তাতে ভোগ দিছিল, ভোগ খাই পিনে অলপমান পাণ চবালোঁ। আৰু তাৰপিছত আহি গ'ল আমাৰ মা আবেলিকে। মা আহি মন্দিৰত সেৱা ল'লে, আৰু মাৰ লগতো অকণমান যাম পিছে মই ওলাই পিনে, যিহেতুকে ক'তো যোৱা নহ'বই আৰু এইবাৰ। এওঁতো আৰু যাব নোৱাৰে দোকানখন এৰি, তো মই অকলে যাব লাগিব য'ত যাম। মায়ে মোৰ লগৰী, আৰু মাৰ লগতে অলপমান যাব লাগিব অ'ত। তাৰপিছত মাক অলপমান সেৱাটো কৰাই পিনে অলপ সময় আৰু আমি এতিয়া ওলাই যাম। শিৱানো আৰু দেউতাক থাকিব দোকানত, এওঁ আৰু দেউতাক থাকিব অলপমান, আমিতো অলপ যাই আহোঁ আৰু চাই আহোঁ ক'ত কেনেকুৱা হৈছে। আৰু এইখন হৰি মন্দিৰৰ ওচৰতে এখন পূজা, এইখন পূজাও বৰ ধুনীয়া হৈছে। পেণ্ডেলটো দেখিছে নহয়, কি ধুনীয়া ডেক'ৰেশ্যন কৰিছে পেণ্ডেলটো। মোৰ হ'লে যাই ডেক'ৰেশ্যনটো দেখি বৰ ভাল লাগিছে। কম জেগাতে কৰিছে যদিও বিৰাট ধুনীয়া ডেক'ৰেশ্যন কৰিছে।
এইখন পাৱাৰ হাউচৰ পূজা বুলি কয়, এইখিনি ঠাই তাৰমানে পাৱাৰ হাউচ। তাৰপিছত এতিয়াতো আৰু চাওঁতে চাওঁতে মাক বিদায় দিলোঁ, মাক বিদায় দি আকৌ মই আহি গ'লোঁ। তাৰ পৰা বেছি দূৰ নহয়, অলপ ঠায়ে ৰিক্সাত আহি গ'লোঁ, গধূলি হৈ গ'ল। আৰু কিনো বস্তু কেনেকৈ যাই আছে আপোনালোকক অলপ দেখাওঁ বুলি কেমেৰাটো লৈ ল'লোঁ। মানুহে মানে ৰাতি হ'লেও আইচক্ৰীম খাইছে আৰু তো ক'ব। আৰু এতিয়া আৰু ঘৰত যোৱা সময় হ'ল, মানুহবিলাক নোহোৱা হ'ল, আমিও আৰু ঘৰত যাওঁ। চাফা চুফাখিনি কৰি দিলোঁ, সন্মুখখিনি অলপমান চাফা চুফা কৰি দিলে চবেই নিজৰ নিজৰ কামত লাগিল। ভিডিঅ'টো আপোনালোকে কেনে পালে জনাব, আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আজিলৈ আহোঁ, বাই বাই।